আমাৰ পুৰণি যিটো কোকৰাঝাৰ পূব সমষ্টি আৰু বৰ্তমানৰ বাওখুংৰি সমষ্টি এই গেন্দ্ৰা বিলত 3 কিলোমিটাৰ ৰাস্তা এটা আধাৰশিলা ইয়াত স্থাপন কৰা হৈছে। গেন্দ্ৰা বিলৰ পৰা মলানডুবিলৈ যোৱা পথ এই অঞ্চলটোত বহুতখিনি কাম কৰিব লগা আছে। আমাৰ ইয়াত বড়ো সূত্ৰধৰ বিভিন্ন নাট বিভিন্ন জনগোষ্ঠীবিলাক ইয়াত একেলগে থাকে আৰু সেই অঞ্চলটো বছৰৰ পৰা বছৰ নেগলেক্ট হৈ আছিলে। এই পথটো নিৰ্মাণ হোৱাৰ পিছত তেখেতসকলৰ যাতায়াতটো খুব ভাল হ'ব। ইয়াৰ বাহিৰেও এই অঞ্চলৰ অৰ্থ সামাজিক উন্নয়নৰ কাৰণে এই অঞ্চলৰ বিদ্যালয়বিলাক অলপ মেৰামতি কৰাৰ কাৰণে আৰু লগতে ইয়াত ভূমিৰ প্ৰব্লেম আছে, মাটিৰ প্ৰব্লেম। এই মাটিৰ প্ৰব্লেমখিনিও সমাধান কৰাৰ কাৰণে আমি আগবাঢ়ি আছোঁ। মই আশা কৰিছোঁ কম দিনৰ ভিতৰতে এই গেন্দ্ৰাবিল অঞ্চল এই সমগ্ৰ অঞ্চলটোত এটা পৰিৱৰ্তন আপোনালোকে বা ৰাইজে দেখিবলৈ পাব। আৰু ইয়াৰ মূল কাৰণটো হৈছে যে এই অঞ্চলৰ ৰাইজ খুব পজিটিভ হয়। তেখেতসকলে বহুত কষ্ট কৰি খেতি বাতি কৰি খায়। তেখেতসকলক সহায় কৰাটো আমাৰ সকলোৰে দায়িত্ব। তেখেতসকলৰ কাম তেখেতসকলৰ বিভিন্ন সমস্যাবিলাক সমাধান কৰাটো আমাৰ দায়িত্ব। গতিকে বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া আৰু বিটিআৰ চৰকাৰ আমি সকলো মিলি এই অঞ্চলত যিখিনি সমস্যা আছে, সৰু সমস্যা ডাঙৰ সমস্যা সকলো সমস্যা সমাধান কৰাৰ কাৰণে আমি আগবাঢ়ি যাম আৰু তেখেতসকলৰ পৰা সহায় সহযোগিতা সদায় আমি বিচাৰিম। मोनसे गोजोनथाव खौरां। क'क्राझार सहरनि जेडे र'डजों नांजाबनाय गोजोनपुरि रयेल एनफिल्ड श'रुमनि गोजौआव थानाय आइ आफा बिएम इनस्टिट्युट अफ पेरामेडिक्स बेखेवदों। बे आइ आफा बिएम इनस्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोरनि 2024-2025 मायथाइनि मुं थिसननाया फैगौ 15 जानुवारिनिफ्राय जोबथा मार्च दानसिम सोलिगासिनो दङ। 10+2नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथाइखौ लानो हागोन। क'क्राझार सहरनि गोजोनपुरि एबा गांजिमा बाजारजों नांजाबनाय आइ आफा बिएम इनस्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जादों मेडिकेल लेबरेटरी टेक्न'लजि, फार्स्ट एड पेशेन्ट केयार एन्ड एसिस्टेन्ट नार्सिं, ओटी टेकनिशियान, आइसिइउ टेकनिशियान, रेडियोलजि टेकनिशियान कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै बिएसएस डिप्ल'माखौ लानो हागोन। लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दङ। जुदि नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आइ आफा बिएम इनस्टिट्युट अफ पेरामेडिक्सनि नैबे जानबुं नम्बर 9395899391 एबा 8638391746 आव थोंजों सुलाद लाहरनो हागोन।